দ্য ল অফ এট্ৰেকশ্যন এটা মেজিকেল পাৱাৰ নে এটা ডাঙৰ স্কেম? ৱেল, ইয়াৰ ওপৰত 1000তকৈও বেছি বুকছ পাব্লিছ হৈ গৈছে আৰু এই আইডিয়াটো লৈ আজিৰ ডেটত $1 মিলিয়ন ইণ্ডাষ্ট্ৰী এটা বনি গৈছে, য'ত মানুহক এটা সপোন বেছি পিনে এই ইণ্ডাষ্ট্ৰীটোৱে কৰোৰ টকা আৰ্ণ কৰি আছে। বাট ল অফ এট্ৰেকশ্যন একচুৱেলি হয় কি? আৰু মষ্ট ইম্পৰ্টেণ্টলি, এইটো এটা লজিকেল এণ্ড চাইণ্টিফিক উপায় হয় জানো যাৰ দ্বাৰা আমি নিজৰ গ'ল আৰু ড্ৰিম এচিভ কৰিব পাৰোঁ, নে এইটো এটা জাষ্ট হাৱাত কোৱা কথা হয়? আৰু এইটো যদি সঁচাকৈ কাম কৰে দেন আপুনি মই এইটো প্ৰেক্টিকেলি কেনেকৈ প্ৰেক্টিচ কৰিব পাৰোঁ? ৱেল, এই গোটেইবোৰ কুৱেশ্যনৰ এনচাৰ আপুনি এই ভিডিঅ'টোত পাব। আৰু এই ভিডিঅ'টো মই 3টা পাৰ্টত ডিভাইড কৰিছোঁ। ফাৰ্ষ্ট ওৱান হ'ল দ্য মিথ, ছেকেণ্ড ওৱান হ'ল দ্য ছায়েন্স, আৰু থাৰ্ড ওৱান হ'ল দ্য ৰিয়েলিটি। আৰু ইয়াৰে পাৰ্ট 3টো বহুত বেছি ইম্পৰ্টেণ্ট হয়, য'ত মই 3টা ষ্টেপ ছিক্ৰেট শ্বেয়াৰ কৰিম যিটো আপোনাৰ লাইফত বহুত বেছি কামত আহিব। ল অফ এট্ৰেকশ্যনৰ ডেফিনেশ্যন আমি যদি চাওঁ, সেইটো কয় যে দ্য ল অফ এট্ৰেকশ্যন ইজ এ ইউনিভাৰ্চেল প্ৰিন্সিপল ডেট ষ্টেটছ ইউ উইল এট্ৰেক্ট ইন টু ইয়ৰ লাইফ হোৱাট এভাৰ ইউ ফ'কাছ অন। মানে আপুনি আপোনাৰ লাইফত সেইটো বস্তুৱে এট্ৰেক্ট কৰিব যিটোত আপুনি বেছিকৈ ফ'কাছ কৰিব। আপুনি যদি যিকোনো ড্ৰিম বা গ'লৰ কথা দিনে ৰাতিয়ে আপোনাৰ ব্ৰেইনত ভিজুৱেলাইজ কৰি থাকে দেন এদিন না এদিন সেইটো ৰিয়েলিটি হৈ যাব। ডেইলি যদি আপুনি এফাৰ্মেশ্যনৰ মন্ত্ৰ পঢ়ি থাকে সেইটো সঁচা হৈ যাব। ল অফ এট্ৰেকশ্যন টাৰ্মটো যদিও নতুন, বাট ইয়াৰ বেছ আৰু ফাউণ্ডেশ্যনটো বহুত পুৰণা হয়। হিন্দুইজমত আমাক শিকোৱা হৈছিল যে কেনেকৈ আমাৰ থটছে আমাৰ ডেষ্টিনি ফৰ্ম কৰে। উপনিষদত এটা কথা কোৱা আছিলে, তাত তম আছি, মানে আমি নিজক ইউনিভাৰ্চৰ লগত যদি এক কৰি দিওঁ আৰু ইউনিভাৰ্চৰ পৰা আমি যি বিচাৰোঁ সেইটোৱে আমি পাম। লাও তেজুৱে কৈছিল যে নিজৰ থটছৰ ওপৰত ধ্যান দিয়ক, সেইটো আপোনাৰ ৱৰ্ড বনি যাব। আপোনাৰ ৱৰ্ডছৰ ওপৰত ধ্যান দিয়ক, সেইটো আপোনাৰ একশ্যন হৈ যাব। আৰু আপোনাৰ একশ্যনৰ ওপৰত ধ্যান দিয়ক, সেইটো আপোনাৰ হেবিট বনি যাব। আৰু আপোনাৰ হেবিটৰ ওপৰত ধ্যান দিয়ক, সেইটো আপোনাৰ কেৰেক্টাৰ বনি যাব। আৰু আপোনাৰ কেৰেক্টাৰৰ ওপৰত ধ্যান দিয়ক, সেইটো আপোনাৰ ডেষ্টিনি বনি যাব। চ' প্ৰিন্সিপল অফ মেণ্টেলিজিমে কয় যে অল ইজ মাইণ্ড, মানে এই গোটেই ইউনিভাৰ্চখন এটা মেণ্টেল ক্ৰিয়েশ্যন হয়। আমাৰ মাইণ্ডে ৰিয়েলিটিক ইনফ্লুৱেঞ্চ কৰা পাৱাৰ আছে। আৰু ল অফ এট্ৰেকশ্যনৰ ফাৰ্ষ্ট ফাউণ্ডেশ্যন ইয়াৰ পৰাই ষ্টাৰ্ট হৈছিল। 1906 উইলিয়াম ৱৰ্কাল এট্ৰিকছনে ফাৰ্ষ্ট ল অফ এট্ৰেকশ্যন ৱৰ্ডটো ইউজ কৰিছিল তেওঁৰ বুক থট এণ্ড ভাইব্ৰেশ্যনত, য'ত তেওঁ এইটো শিকাইছিল যে কেনেকৈ আমাৰ থটছে আমাৰ গ'লবোৰ এনাৰ্জিৰ দৰে এট্ৰেক্ট কৰে। আৰু 20th চেঞ্চুৰীত এইটো আইডিয়া আৰু পপুলাৰ হৈ গ'ল। নেপোলিয়ন হিলছৰ বুক থিংক এণ্ড গ্ৰ' ৰিচতো এই আইডিয়াটো উল্লেখ কৰা হৈছিল, য'ত তেওঁ ডিজায়াৰৰ কনচেপ্টটো বুজাইছিল যে কেনেকৈ আপুনি মনৰ পৰা ষ্ট্ৰংলি যদি কিবা বিচাৰে, আপুনি যদি ষ্ট্ৰং ডিজায়াৰ ৰাখে, সেইটো আপুনি এচিভ কৰিব পাৰিব। হোৱাট এভাৰ ইয়'ৰ মাইণ্ড কেন কনচিভ এণ্ড বিলিভ ইট কেন এচিভ, নেপোলিয়ন হিল। আৰু 21st চেঞ্চুৰীত ৰণ্ডা ব্ৰেনিয়ে ইয়াৰ 2006 এখন বুক পাব্লিছ কৰিছিল, দ্য ছিক্ৰেট। আৰু তেতিয়াৰ পৰাই এই আইডিয়াটো গোটেই ৱৰ্ল্ডত পপুলাৰ হৈ গ'ল। আৰু এই বুকখন ইমানে ছাকচেছফুল হৈছিল যে গোটেই ৱৰ্ল্ডে ল অফ এট্ৰেকশ্যন আইডিয়াটো ডিছকাছ কৰিব ধৰিলে। বাট ইয়াৰ আঁৰত একচুৱেল ছায়েন্সটো কি, আৰু ল অফ এট্ৰেকশ্যন একচুৱেলি ইউজ কৰিবৰ বাবে আমি এইটো জানিব লাগিব যে এইটো কাম কেনেকৈ কৰে। ইয়াৰ 1954 তেতিয়া কনভেনশ্যনেল উইজডমৰ মতে 4 মিনিটছতকৈ কম টাইমত 1 মাইলছ ৰানিং কৰাটো ইম্পচিবল আছিল। চাইণ্টিষ্টে ইভেন এইটো কৈছিল যে ইমান ফাষ্ট ৰানিং কৰাটো হিউমেন কেপাচিটিৰ বাহিৰত হয়, এইটো ইম্পচিবল হয়। আৰু এইটো কৰিব গ'লে আমাৰ ভৰিত ইঞ্জুৰি হোৱাটো চিয়'ৰ। আৰু সেইটো ইয়াৰতে মে' 5th ৰজাৰ বেনিষ্টাৰে 3.59 মিনিটছত 1 মাইলছ কমপ্লিট কৰিছিল। আৰু তাৰ 6 উইকৰ পিছতে এজন অষ্ট্ৰেলিয়ান এথলীটে এই টাৰ্গেটটো 3.58 মিনিটছতে এচিভ কৰিছিল। আৰু আপুনি জানেনে 1954 পৰা আজিৰ ডেটলৈকে যিটো 1 মাইলছ 4 মিনিটত কমপ্লিট কৰাটো ইম্পচিবল আছিল, সেই টাৰ্গেটটো টোটেল 1663 জন মানুহে কমপ্লিট কৰি দিছে, ইভেন তাতকৈও কম টাইমত। চ' ৰজাৰ বেনিষ্টাৰ যোনে এই ফাৰ্ষ্ট টাৰ্গেটটো এচিভ কৰিছিল, তেওঁ পিছত এজন নিউৰ' চাইণ্টিষ্ট বনি গ'ল। আৰু তেওঁ কৈছিল যে সেই ৰেকৰ্ডটো ব্ৰেক কৰিবৰ বাবে তেওঁ বডিতকৈ বেছি নিজৰ মাইণ্ডটোক ষ্ট্ৰং কৰিছিল। তেওঁ দিনে ৰাতি সেই ৰেচটো ভিজুৱেলাইজ কৰিছিল, নিজে সেই ৰেচটো ব্ৰেক কৰা বুলি কণ্টিনিউৱাছলি ইমেজিন কৰিছিল মাইণ্ডত। আৰু তেওঁ সেই এচিভমেণ্টটো আগতে নিজৰ মাইণ্ডত 1000তকৈও বেছিবাৰ ইমেজিন কৰি লৈছিল। চ' এইটোক আমি ল অফ এট্ৰেকশ্যন বুলি ক'ব পাৰোঁ, বাট ছায়েন্সত এইটোক নিউৰ'প্লাষ্টিচিটি বুলি কোৱা হয়। ডেট মিনছ আপুনি যদি কিবা বস্তুৰ প্ৰতি ডিপলি আপোনাৰ মাইণ্ডত ইমেজিন কৰে, তেতিয়া মাইণ্ডে সেই বস্তুটোৰ এগেইনষ্টত ষ্ট্ৰং নিউৰ' পাথৱে বনাই লয়। যিটো বস্তু গোটেই পৃথিৱীৰ বাবে ইম্পচিবল হয়, সেই বস্তুটো আপোনাৰ মাইণ্ডত ফাৰ্ষ্ট পচিবল হৈ যায়। আপোনাৰ মাইণ্ডৰ কানেকশ্যন ইমানেই ষ্ট্ৰং হয়
যে আপোনাৰ বডি আৰু মাইণ্ডে সেই এটা বস্তু এচিভ কৰিবৰ বাবে এবছুলেট বেষ্ট দিব পাৰে আৰু তেতিয়া ৰিজাল্ট পোৱাটো গেৰাণ্টিড হৈ যায় আৰু এইটো ইউজ কৰিয়ে শচীন তেণ্ডুলকাৰে 1000 চেঞ্চুৰী বনাইছিল ইলন মাস্কে ইমান ডাঙৰ এম্পায়াৰ বনাই ল'লে আৰু এই সব পচিবল হৈছে বিকজ অফ নিউৰোপ্লাষ্টিচিটি ৱাল্ট ডিজনী যেতিয়া তেওঁ বিচনাত পৰি নিজৰ ডেথৰ বাবে ৰৈ আছিল তেতিয়া ৰিপৰ্টাৰ এজনে তেওঁক কুৱেশ্যন কৰিছিল যে ছাৰ ডিজনী ফাৰ্ষ্ট পাৰ্ক থিম বনিব গৈ আছে বাট আপোনাৰ কেনেকুৱা ফিল হৈ আছে যে আপুনি সেইটো কেতিয়াও দেখা নাপাব ৱাল্ট ডিজনীয়ে তেতিয়া এনচাৰ দিছিল যে আপুনি বুজা নাই যদি মই আগতে সেইটো কেতিয়াও দেখা নাপালোঁ হয় তেতিয়া আপোনালোকেও সেইটো কেতিয়াও দেখা নাপালে হয় আৰু এইটো এলবাৰ্ট আইনষ্টাইনেও কৈছিল যে ইমেজিনেশ্যন ইজ গ্ৰেটাৰ দেন নলেজ চ' ল অফ এট্ৰেকশ্যন ক'ব গ'লে আন একো নহয় আমাৰ মাইণ্ডৰ নিউৰোপ্লাষ্টিচিটিৰ পাৱাৰ হয় যিটো আজিৰ ডেটত মেনিফেষ্টেশ্যন এনাৰ্জি ভাইব্ৰেশ্যনৰ নিচিনা হেভি ৱৰ্ড দি পিনে এটা মেজিকেল পাৱাৰ বুলি চেল কৰা হৈছে আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰী বনি গৈছে চ' ল অফ এট্ৰেকশ্যনেৰে আপুনি ডাইৰেক্ট ৰিজাল্ট এট্ৰেক্ট কৰিব নোৱাৰে বাট আপুনি নিজক সেই ৰিজাল্টটো এচিভ কৰিবৰ বাবে কেপেবল বনাব পাৰে চ' এইটো কোনো মেজিক বা পাৱাৰ নহয় প্ৰেক্টিকেলি যদি আমি চাওঁ সেইটো হ'ল এট্ৰেকশ্যন আৰু একশ্যন মিলি এটা ফৰ্মুলা ল অফ এট্ৰেকশ্যন প্লাছ ল অফ একশ্যন চ' এইটো প্ৰেক্টিকেলি কেনেকৈ এচিভ কৰিব পাৰি আমি সেইটো জানো আহক চ' ল অফ এট্ৰেকশ্যনেৰে আপুনি কেঞ্চাৰ ঠিক কৰিব নোৱাৰে বা আপুনি মাৰ্চত যাব নোৱাৰে বা আপুনি ছুপাৰমেনৰ নিচিনা পাৱাৰ এচিভ কৰিব নোৱাৰে এইখিনি কমন কথা হয়তো আমি চবেই জানো বাট আপুনি যদি কিবা এচিভ কৰিব বিচাৰিছে সেইটোৰ প্ৰতি আপোনাৰ ইনষ্টিল বিলিভ থাকিব লাগিব আৰু সেই গ'লটো প্ৰেক্টিকেলি পচিবল হ'ব লাগিব আৰু সেই বিলিভটো থকাৰ পিছত আপুনি আপোনাৰ নিজৰ ব্ৰেইনক ফিট কৰিব লাগিব ফৰ এক্সাম্পল ব্ৰুচলিয়ে নিজৰ বাবে এখন লেটাৰ লিখিছিল আৰু সদায় লগত ৰাখিছিল তাত লিখা আছিল মাই গ্ৰেটেষ্ট এণ্ড অনলি গ'ল আই ব্ৰুচলি উইল বি দ্য হায়েষ্ট পেইড অৰিয়েণ্টেল ছুপাৰষ্টাৰ ইন দ্য ইউনাইটেড ষ্টেটছ এণ্ড ইন ৰিটাৰ্ণ আই উইল গিভ মাই বেষ্ট পাৰফৰ্মেঞ্চ আৰু জিম কেৰিও তেওঁ নিজৰ বাবে এখন $10 চেক লিখি পকেটত ৰাখিছিল আৰু ডেইলি ভিজুৱেলাইজ কৰিছিল ডেইলি চাইছিল ঠিক তেনেদৰে আপুনিও যদি নিজৰ গ'লটো ইমেজিন কৰে আৰু ডেইলি চাই ভিজুৱেলাইজ কৰে এফাৰ্মেশ্যন কৰে আৰু নিজৰ অবচেছ কৰে তেতিয়া নিউৰলজিকেলি আৰু চাইণ্টিফিকেলি আপোনাৰ ব্ৰেইনত আৰু বেলেগ একো অপশ্যন নাথাকে সেই গ'লটো এচিভ কৰাৰ বাহিৰে আৰু আপোনাৰ মাইণ্ডত এইটো ক্লিয়াৰ হৈ যায় যে আপুনি কি এচিভ কৰিব বিচাৰে চ' আপুনি যি ভাবে যি ভিজুৱেলাইজ কৰে মাইণ্ডত তাৰ এগেইনষ্টত ছাপৰ্টিভ একশ্যন ল'বই লাগিব নহ'লে একো নহ'ব কাৰণ ল অফ এট্ৰেকশ্যনে ৰিজাল্ট আনি নিদিয়ে ল অফ এট্ৰেকশ্যনে আপোনাক সেই ৰিজাল্টটো এচিভ কৰিবৰ বাবে আপোনাক কেপেবলহে বনাব চ' একচুৱেলি আপুনি ৰিজাল্ট এচিভ কৰিবৰ বাবে ছাপৰ্টিভ একশ্যন ল'বই লাগিব উইদাউট একশ্যন ল অফ এট্ৰেকশ্যনৰ একো কাম নাই বিকজ এট্ৰেকশ্যন ৱৰ্ডটোতে একশ্যন ৱৰ্ডটো সোমাই আছে আৰু একশ্যন ল'বলৈ হ'লে আপুনি সেই গ'লটোৰ প্ৰতি এট্ৰেকশ্যন কৰিব লাগিব আৰু এট্ৰেকশ্যনেৰে আপুনি ৰাইট ডিচিশ্যন লৈ সেই গ'লটো এচিভ কৰিব পাৰিব চ' ল অফ এট্ৰেকশ্যন আন একো নহয় একশ্যন আৰু এট্ৰেকশ্যনৰ এটা কম্বিনেশ্যন হয় এটা ফৰ্মুলা হয় যিটো বস্তু আপোনাৰ ব্ৰেইনত আপুনি ফিট কৰি এট্ৰেক্ট কৰি আৰু একশ্যন লৈ পিনেহে আপুনি সেইটো এচিভ কৰিব পাৰিব আৰু আমাৰ হিউমেন ব্ৰেইনৰ পাৱাৰটো যদি আপুনি ডিপলি জানিব বিচাৰে এই ভিডিঅ'টো আপুনি চাব পাৰে